September we met, I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hey guys, welcome back to my channel Neha's Passion. Local mass amar sobore khube priyo. Ar tatke besi mur bhal poa local mass hoise whole mass. Jak ami morel fish নহলে snake head fish buliu kom. Aji moi try korim snake head fish mane whole mass all of different style. So bolok tente aji banao whole massor masala curry. সামগ্ৰী সমূহ হৈছে বিলাহী, পিয়াজ, কেঁচা জলকীয়া, red chili powder, ginger garlic paste, জিৰা পাউডাৰ, হলদি আৰু দৈ। এতিয়া মই মাছ লৈছো। ইয়াত মই হালধি আৰু নিমখ দি অকমান সময়ৰ কাৰণে মেৰিনেট কৰি ৰাখিম। এতিয়া নেক্সট ষ্টেপলৈ যাম। এটা গ্ৰাইণ্ডিং জাৰ লৈছো। ইয়াত মই এড কৰিছো বিলাহী, পিয়াজ আৰু কেঁচা জলকীয়া। কেঁচা জলকীয়া একেবাৰে অপচনেল হয়। এতিয়া ভালকৈ এটা পেষ্ট কৰি লম। এতিয়া নেক্সট ষ্টেপত এটা বাটিত মই আদা ৰচুনৰ পেষ্ট দিছো 1 চামুচ, দিছো হালধি পাউডাৰ 1 চামুচ, দিছো জিৰা পাউডাৰ 2 চামুচ আৰু দিম red chili powder 2 চামুচ। এটো কাশ্মীৰী red chili powder হয়, আপোনালোকে দেগী মিৰ্চো ইউজ কৰিব পাৰে। এতিয়া অকমান পানী এড কৰি ভালকৈ এটা স্মুথ পেষ্ট বনাই লম। এতিয়া এখন পেন লৈছো। ইয়াত মই এড কৰিছো তেল আৰু ভালকৈ গৰম হ'বলৈ দিম। অলপ সময় গৰম হৈ যোৱাৰ পাছত ইয়াত মই এতিয়া মাছকেইটা ভালকৈ ফ্ৰাই কৰি লম। মাছকেইটা মই একেবাৰে ৰঙচুৱাকৈ ফ্ৰাই কৰিম, কাৰণ কি ফিশ মছলা বনাবৰ কাৰণে অকমান ক্ৰিস্পি আৰু ৰঙচুৱা মাছহে লাগে। মাজে মাজে লুটিয়াই মই ফ্ৰাই কৰি থাকিম। গেছৰ ফ্লেম মই মিডিয়াম হাই ৰাখিছোঁ, যাতে ভালকৈ ফ্ৰাই হয় আৰু সিজি যায়। মাছকেইটা ফ্ৰাই হোৱাৰ পাছত মই এয়া প্লেটত উঠাই লৈছো। এতিয়া একেখন পেনতে মই চপ কৰা পিয়াজ দিছো, কমেও আধা কাপ, আৰু ভালকৈ ফ্ৰাই হ'বলৈ দিছো। 1 মিনিটলৈকে ফ্ৰাই কৰাৰ পাছত মই ইয়াত এড কৰিছো পেষ্ট, পেষ্ট বনাই লৈছিলো। তাৰ পিছত মই এড কৰিছো ইয়াত বিলাহীৰ পেষ্ট আৰু ভালকৈ সিজাই লৈছো, যাতে মছলাৰ কেঁচা সোৱাদ যায়গৈ আৰু বিলাহীৰ সিজি যায়। আৰু লো ফ্লেমত মই 1 মিনিটৰ কাৰণে এনেকৈ সিজাম আৰু মাজে মাজে লৰাই থাকিম। এতিয়া মই ইয়াত এড কৰিম দৈ, কমেও 3 চামুচ। ফ্লেমটো একেবাৰে লো ৰাখিছোঁ আৰু 1 মিনিটৰ কাৰণে এনেকৈ লৰাই থাকিম, যাতে কোনো লাম্পছ নহয়। 1 মিনিটৰ পাছত মই ইয়াত এড কৰিম 1 কাপ পানী। আপোনালোকে প্ৰয়োজন অনুসৰি পানী এড কৰিব পাৰে। ইয়াত মই এতিয়া এড কৰিছোঁ সোৱাদ অনুসৰি নিমখ, পানী যেতিয়া উতলিব সেই সময়ত মই ইয়াত এড কৰি দিম মাছকেইটা আৰু ফ্লেমটো মই লো ৰাখিম। কমেও 3 পৰা 4 মিনিটৰ কাৰণে এনেকৈ সিজাম আৰু ৰেডি হৈ যাব ফিশ মছলা। সো ৰেডি হৈ গ'ল মোৰ হোল মাছৰ মছলা কাৰী। তো এনেকৈ কেতিয়াবা আমি লোকেল মাছ অলপ বেলেগ টাইপত বনাব পাৰোঁ আৰু সাৰ্ভ কৰিব পাৰোঁ। খাই কিন্তু খুবেই ভাল লাগে আৰু টেষ্টৰো কোনো কম্প্ৰমাইজ নহয়। ভিডিঅ'টি
চাই কেনে পালে মোক কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চিয়ৰলি নাপাহৰিব আৰু মোক ফলো কৰিব পাৰে ইনষ্টাগ্ৰামত আৰু মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল হৈছে নেহাজ পেশ্যন অফিচিয়েল লিংকটো ডেছক্ৰিপশ্যন বক্সত আছে তাত আপোনালোকে মোৰ লেটেষ্ট ৰেচিপিজ আৰু আপডেটছবোৰ পাই থাকিব তেন্তে পুনৰ এটি নতুন ভিডিঅ' লৈ মই আকৌ আহিম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই এণ্ড থেংকছ ফৰ ৱাচিং